বেষ্ট অফ লাক দেই মজাকে খেলিব সমাজত এজন বিখ্যাত প্লেয়াৰ এফালে অকলে 94 মাৰিলে আৰু 6 ৰান হোৱা হ'লে মানে ধুনীয়াকৈ ফুল চেঞ্চুৰী হৈ যায় মানে গুড মৰ্ণিং আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ আৰু দেই ৰাতিপুৱা আজি মানে আপোনালোকক আজি যিটো ভিডিঅ' দিম সেইটো ভিডিঅ'ত মানে এটাই আপোনালোকে গম পাব যে মানে এইটো ভিডিঅ' নহয় আজি হৈছে 26 তাৰিখ আজি যিটো ভিডিঅ' দিম মানে আপোনালোকে চাই পিনি অকণমান কনফিউজ হ'ব পাৰে মানে ডিব্ৰুগড়লৈ যি ডিজে অহা কথা আছিলে সেই ডিজে মানে বৰ্তমান এতিয়া আহিবনে নাহে চবেই কনফিউজ হৈ আছে বৰ্তমানলৈকে কাৰণ কেলৈ অলৰেডি টিকেটটো কাট খাই গৈছে তাৰপিছত সেইটো কাৰণে সেইবোৰতো বাদ দিয়ক আৰু সেইটো যি হয় কোন ডিজে আহিব কোন ডিজে নাহে আহি থাকিব তো বৰ্তমান আমি যাব লৈছোঁ এতিয়া হেৰি এইটো খেলিবলৈ যাব লৈছোঁ মানে চকাটো পাম নাই কৰি লৈছে 1 মিনিট তাৰপিছত আকৌ কৈ আছোঁ তো আমি যাব লৈছোঁ মানে এতিয়া ক্ৰিকেট খেলিবলৈ হালমাইত খেলিব যাওঁ তো বৰ্তমান আমাৰ কনফিউজ হৈ আছে মানে কি হালমাই কোনখন হালমাই কি কথা গোটেই কনফিউজ হৈ আছে মানে তো হালমাই আছে 2খন তাৰপিছত আপোনাৰ ইয়াত হলগুৰিও কেইবাখনো আছে নতুন হলগুৰি গান হলগুৰি পুৰণা হলগুৰি এনেকৈ কেইবাখনো হলগুৰি আছে সেনেকৈ সেইখন তালৈ যাবলৈ হ'লেও কনফিউজ লাগে কেতিয়াবা হ'লে তো এতিয়া আমাৰ কনফিউজ লাগিছে এইটো কি হলগুৰি যাবলৈ কোনখন হলগুৰি এতিয়া পুৰণা হলগুৰি নতুন হলগুৰি বুলি আছে নে কি নাজানো মই সেইটো গম নাই পোৱা বৰ্তমানলৈকে তো আমি মানে হলগুৰি তাত মানে টিম কেইবাটাও হ'ব তাত আমি ধুনীয়াকৈ খেলিবলৈ যাওঁ আজি তো আপোনালোকে এতিয়ালৈকে বৰ্তমানলৈকে কমেণ্ট কৰি জনাব এইডোখৰ যে কেনেকুৱা লাগিছে তো বহুতে ভালকৈ নাই দেখা আছে এইখিনি শ্বৰ্টখিনি কৃষ্ণ এইডোখৰ মানে বহুতে ধুনীয়াকৈ এইটো শ্বৰ্টটো নাই দেখা মই দূৰৰ পৰা এনেকৈ দেখা দিছোঁ এনেকৈ কেনেকুৱা লাগে ধুনীয়াকৈ জনাব মোৰ মতেতো ঠিকেই লাগিছে বাৰু কিন্তু আপোনালোকৰ মতে কেনেকুৱা লাগিছে আপোনালোকৰ চইচটো এইটো মেইন চইচ কাৰণ কেলৈ আপোনালোকৰ যিকোনো বস্তু এটা মই আপোনালোকক দেখাবলৈ কাৰণে এতিয়া মই তৈয়াৰ কৰি আছোঁ মানে সব ভিডিঅ'টো আপোনালোকৰ কাৰণে তৈয়াৰ কৰা হয় আৰু সব বস্তু আপোনালোকৰ কাৰণে তৈয়াৰ কৰা হয় বৰ্তমান এতিয়া আমি খেলিব গৈ থাকোঁ এই আমাৰ টিম একদম পূৰা তৰাই গৈ আছে লেঙিত তেলটো ভাল হ'ব লাগিব তেলো নাই টিপিক মাৰিলেই ইমান যে গিলেও এই তেল এখনে তো মোৰখনে তেল কমকৈ গিলে বুলি ভাবিছোঁ মানে কাৰণ কেলৈ সৰহকৈ সেই আগত যোৱাখনেহে গিলে মোৰখনে বহুত কমেই তেল গিলে তো অকণমান এতিয়া স্পীড যাওঁ ইমান কথা আপোনালোকে শুনি নাপাব তো অকণমান আগত লগ পাই আছোঁ আৰু আকৌ তেল ডিপুটো পাইছোঁহি আৰু দেই তেল টিকটা মোলৈ বেছি নভৰাওঁ অকল 50 টকীয়া ভৰাম মোৰ তেল মোৰ বিৰাট টেঙৰ বাইকখনত ঠগি দিছোঁ মানে এইফালে ফুল কৰি দিয়কচোন পটাপট চাচা যে কেনেকুৱা বহুত নম্বৰ দেখিলোঁ অঁ 50 টকা দিয়ক বাকী ঘৰলৈ নাই যা ফাকুৱাত আচ্ছা ঘৰ ক'ৰ আপোনালোকৰ ঠাকুৰথান অঁ ওচৰতে লওক আচ্ছা তেন ৰখিলে আদে এই তেলটো ভাল এইটোৱে প্ৰব্লেম আৰু তেলটো নভালো প্ৰব্লেম ভালো প্ৰব্লেম পেন তিতিবই আৰু অলপ আগত আপোনালোকে বাইকখন ধুলোঁ মানে বাইকখন আজিহে অকণমান চফা লাগিছে তো আনকালে একদম এটা কথা একদম মানিবলগীয়া খালি মই এখন বাইকখন যেতিয়াৰ পৰা ল'লোঁ তেতিয়াৰ পৰা আজিলৈকে মই নিজে ধুই পোৱা নাই মানে ধোৱাটো হয় হেৰিয়াত ৱাশ্বিং চেণ্টাৰত ধোৱা হয় বেলেগত ধোৱা হয় মানে তো নিজে এতিয়ালৈকে বৰ্তমানলৈকে মই ধুই পোৱা নাই মানে তো আজি প্ৰথম ধুইছোঁ মানে সেইটো কাৰণে অকণমান চফা হ'ল আৰু আগতকৈ তো বৰ্তমান আমি আহি পালোহি জেগাডোখৰ নাম কি আছিলে হালমাই বাগান তো বৰ্তমান পালোহি আমি এতিয়া হালমাই বাগান তো আমাৰ টিম পূৰা ফুল ৰেডি এইফালে প্ৰেক্টিচ কৰি আছে মানে অকণমান তাৰপিছত আৰু টিম আছে এইফালে হালমাই বাগানৰ টিম আছে তাৰপিছত আৰু টিম আহিব মানে সেইফালে ৰৈ আছে জাহা তো আপোনালোকক আজি অকল ধুনীয়া একদম আজি মিউজিক নলগাং মানে খেলত ৰিয়েল খেলটো দেখাম খেলত না মিউজিক চিনেমেটিক নহয় মানে ধুনীয়া বেলেগ মিউজিক হেৰিয়ত থাকিব একদম পূৰা ফুটেজ থাকিব মানে চব ধুনীয়াকৈ বিনা মিউজিকত দেখাম তো অকণমান দে আমাৰ প্লেয়াৰ প্ৰেক্টিচ কৰি আছে প্লেয়াৰ চাকেনে পিটন খাব চাব দেই সেয়া জানা এইবোৰ আমাৰ পূৰা পিৰ বলাই আহিছে ধুনীয়াকৈ মাৰিব চালিয়াকৈ গৰু পিটন খাব যেতিয়া খেলিব তো খেলটোত দেখাম আপোনালোকে এতিয়া অকণমান দে বহি লওঁ আৰু প্ৰেক্টিচ কৰি লওঁ ফাৰ্ষ্টখন এতিয়া আমি খেলিম মানে দুইটা এতিয়া যাব লৈছে বেষ্ট অফ লাক দেই মজাকৈ খেলিব এতিয়া ফাৰ্ষ্ট বেটিং আমাৰ হৈছে তো এইডোখৰ জেগাডোখৰ পাহৰি দিওঁ কি হৈছে হা অঁ হালমাৰি ভিএছ নাচনি এতিয়া ধুনীয়াকৈ খেলিম মানে এই লাষ্ট কৰি দিছে নেকি ভিডিঅ'ত ল'ম বুলি ফেমাছ হৈ যাম বুলি দৌৰলৈ গুচি গৈছেগৈ তো
এতিয়া ধুনীয়াকৈ খেলখন দেখাম আপোনালোকক অকণমান সেইফালে গৈ পিনি দেখামগৈ আৰু তো আজি এনেই খেলখনৰ বিষয়ে অকণমান কি কয় এনেই অকণমান দুআষাৰ কওক সেইবোৰ ধান ক'ব ক'ব নেজানে হেনো লাজে পাব লাগিব আহি পিনে মুখৰ আগত কেমেৰাত লগাইছোঁ আঁতৰি গৈছেগৈ তাৰপৰা এতিয়া মেটচখন দেখাম এতিয়া আপোনালোকক ধুনীয়াকৈ অকণমান জুম কৰি দেখাম চেক্সাৰ মজা মজা মই একদম মানে মই মানুহটো ডেঞ্জাৰ মানে ভিডিঅ'টো অন কৰি চাওঁ 6 মাৰি দিছে মানে হয় নাই খেলটো মানে কাহিনীটো সেনেকুৱা প্ৰতিবাৰে যদি ভিডিঅ'টো কওঁ আকৌ প্ৰতিবাৰে 6 মাৰি দিওঁ মানে এইটো বেছিকৈ ভিডিঅ' নকওঁ মানে জিকি গ'লে দিগদাৰ হৈ যাবতো আমি 6 লাগিব দেই এইটো মজা একো নাই 2 ৰান এটা কমি গৈছে দেখিছে নহয় মই আকৌ ভিডিঅ' কৈছোঁ আকৌ ফ'ৰ হৈ গৈছে মানে এনেকৈ বস্তুটো খেলখন আৰম্ভ হয় মানে এতিয়া 12 ৰান হ'লেই 2টা নে 3টা বল হৈছে তো বেছিকৈ ভিডিঅ'টো কৰি দিলে কিবা কয় হে হাই এটা দি দিয়ক হাই এটা অঁ এই ছাইডত বহি থকা যেনে হাই এটা দি দে এই মাথা গৰম হাই এটা দি দে আকৌ ইমান ধুনীয়া সন্মান দিছোঁ তোক মাথা গৰম বুলি কৈ পিনি তো এতিয়া আমাৰ এটা উইকেট গৈছে ডাউন হৈছে তাৰপিছত উইকেট যোৱাজন এইফালে দেখাইছোঁ মিষ্টাৰ নিকি বুলি কয় নামটো 1 অভাৰ মে এটা উইকেট ন এটা অভাৰ এটা উইকেট গৈছে আপোনালোকক মানে আজি ফুলি ডিটেইল জনাম মানে এখন আমাৰ IPL খেলটো আজি কি ক'ব আজি খেলখনৰ বিষয়ে পুৰা ফুল গেৰাণ্টি আছে না আচ্ছা ঠিক আছে ঠিক আছে এনেকৈ পুৰা উৎসাহ দিলে মনটো ভাল লাগে মানে এতিয়া পুৰা ফুল IPLৰ ডিটেইল দেখাম আজি আপোনালোকক ফাৰ্ষ্ট টাইম 1 অভাৰত এটা উইকেট গৈছে কিন্তু ৰান একদম মজা আছে তো নেক্সট আমাৰ এইফালে চুলিমেন গৈছে একো নাই একদম মজা খেলিলে আপুনি মজা খেলিলে হয় খেলত সেইবোৰে এইটো হৈ থাকে মানে এতিয়া আমাৰ নেক্সট খেলখন দেখাই আছোঁ আকৌ ধুনীয়াকৈ আমাৰ এইফালে অকণমান হাফ চেঞ্চুৰী মৰা মানুহজনক অকণমান চকলটো দেখাই দিছোঁ এই এইফালে অকণমান হাতখন দেখাই দিব মজা মজা তো আজি খেলখন পুৰা ৰোমাঞ্চক হৈছে মানে একদম ৰোমাঞ্চক হৈছে মানে একদম ইম্প্ৰেশ্যন লাগিছে মানে খেলি পিনি তো এতিয়া আকৌ বাকী এতিয়া আমি ফিল্ডিং হ'ব এতিয়া লাহেকৈ অভাৰ আৰু 1 অভাৰ নাই 2 অভাৰ আছে তো লাহেকৈ আপোনালোকক অকণমান দেখাই আছোঁ আৰু যিহেতু এতিয়া হাফ চেঞ্চুৰী মাৰিলে কাৰণে অকণমান মাজতে দেখাই দিছিলোঁ আৰু এতিয়া নেক্সটখন আকৌ দেখাই আছোঁ ধুনীয়াকৈ এই বলটো মাৰিব লৈছে মজা ফুল চেঞ্চুৰী হ'ব নি ফুল চেঞ্চুৰী ধুনীয়া এইজনে মজা দি আছে পুৰা আজি এনেকৈ হ'লে 100 মান হ'বগৈ আৰু বেছি নালাগে আৰু টাইম বলটো মানে এটা বল সহায় থাকিলে এইফালে মাংতে তাৰপিছত আৰু এটা বল আছে আৰু যেন তেন এইটো সহায় থাকিলে খেলখনো বন্ধ হৈ থাকিব বেছিকৈ জোকে নেমাৰিব দেই সমাজত এজন বিখ্যাত প্লেয়াৰ এইফালে অকলে 94 মাৰি দিলে আৰু 6 ৰান হোৱা হ'লে মানে ধুনীয়াকৈ ফুল চেঞ্চুৰী হৈ যায় মানে খেলখন বিশেষ ৰোমাঞ্চক লাগিব এতিয়া খেলি পিনি তো এতিয়া ধুনীয়াকৈ আমি বেট ধৰিবলৈ যাওঁ অ'কে বেট ধৰিব যাওঁ হেৰি বল মাৰি অ'কে ফিল্ডিং যাওঁ মানে এতিয়া আমি ধুনীয়াকৈ গোটেই কনফিউজ হৈ গৈছোঁ মানে এই বেট চেট ধুনীয়াকৈ ভাই দিওঁ দেই তাৰপিছত এতিয়া আকৌ ফিল্ডিং লাগোগৈ ফিল্ডিংটো আমাক দেখা মানে ফিল্ডিংটো হেৰি কৰিবলৈ মানে বেলেগ মানুহ নাই মানে দেখা মোবাইলটো ধৰি থাকিবলৈ তো বিশেষকৈ বেলেগক জাগে মোবাইলত দি থৈ নাযাওঁ মানে তো খেলখন ৰোমাঞ্চক লাগিছে মানে বিশেষকৈ লাষ্টৰ এতিয়া ৰিজাল্টটো অভিয়াছলি জিকিমেই আৰু তো নেক্সট ৰাউণ্ডটো সিহঁতৰ লগত খেলিম তো আপোনালোকে অকণমান ধৈৰ্য ধৰক তাৰপিছত আমি যেতিয়া আহিম আকৌ দেখাম আপোনালোকক মজা তো খেলি পিনি ধুনীয়াকৈ গুচি আহিলোঁ এতিয়া জানেই আৰু মোৰ লাকখন কেনেকুৱা যোনে গম পোৱাই পাইছে আৰু মোৰ লাকখন যেনেকুৱা সেনেকুৱাই হৈছে তো সেনেকুৱাই হ'ল আৰু কৈ নিদিওঁ আৰু এতিয়া যোনে ডাউট কৰিব পাৰিছে সেনেকুৱা তেখেতলোকে ডাউট কৰি লওক তো বৰ্তমান আমি এতিয়া ধুনীয়াকৈ গুচি আহিলোঁ খেলৰ পৰা জাষ্ট আলিটোৰ পৰা ওলাই আহিছোঁ মানে তো টোটেল মানে খেলখন কেনেকুৱা হ'ল এখন ফাৰ্ষ্টখন খেলখন আমি জিকিলোঁ এটা হাফ চেঞ্চুৰী মাৰিলে তাৰপিছত আৰু ফুল চেঞ্চুৰী হ'বলৈ হৈছিলে মানে এটা 6 মাৰি দিয়া হ'লে ফুল চেঞ্চুৰী হৈ গ'লহেঁতেন টোটেল 100 কিমান ৰান হৈছিলে তো নেক্সটখন আকৌ আমি হাৰি থাকিলোঁ মানে তো এখন সিহঁতে জিকিলে এখন আমি জিকিলোঁ এতিয়া ধুনীয়াকৈ ঘৰলৈ গৈ থাকোঁ আমি এইটো